ৰ'ব 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 এয়া কি দেখিছে মুখত জোক লগাই কি কৰি আছে এয়া যে অলপ আগতে দেখিলে সেয়া জোক লগাই মুখত জোক লগাই চুলিত জোক লগাই ট্ৰিটমেণ্ট কৰি আছে সাধাৰণতে জোক দেখিলে কিছুমানে দূৰৰ পৰা দৌৰি পলায় কিন্তু শৰীৰত জোক লগোৱা বিভিন্ন বেমাৰৰ ট্ৰিটমেণ্ট কৰিব পাৰি যাক লিডছ থেৰাপি বুলি কোৱা হয় শালমইনা চুলি সৰা কম কৰোৱা আদি বিভিন্ন ট্ৰিটমেণ্টত জোক ব্যৱহাৰ কৰা হয় যিটোক আমি লিডছ থেৰাপি বা জোকৰ দ্বাৰাই বেমাৰ কমোৱা উপায় এটা তাক লিডছ থেৰাপি বোলে পুৰণি কালৰ পৰা এই জোক থেৰাপি প্ৰথা চলি আহি আছে আধুনিক চিকিৎসা বিজ্ঞানত এতিয়া লিডছ থেৰাপিটোৱে বহুতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পুৰণি দিনত ছালৰ বেমাৰ বিষ আৰু বিভিন্ন তেজৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে এই থেৰাপি ব্যৱহাৰ কৰা হৈছিল ই আয়ুৰ্বেদিক চিকিৎসাত বিশেষকৈ প্ৰাধান্য পাইছিল ছালৰ জ্বলন পূৰণ জ্বলা পোৰা কৰা ৰোগো জোক থেৰাপিৰ দ্বাৰা নিৰাময় কৰিব পাৰি পেটৰ বিভিন্ন ৰোগো জোক থেৰাপিৰ দ্বাৰা নিৰাময় কৰিব পাৰি এই ট্ৰিটমেণ্টৰ ফলাফল সোনকালে পায় আৰু খুব কম খৰচত হয় সেইকাৰণে মানুহৰ মাজত ইয়ে বেছি জনপ্ৰিয়তা লাভ কৰিছে আৰু বিভিন্ন ৰোগত এই জোক থেৰাপিৰ দ্বাৰা বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰি মানে জোক লগাই দিব গাত ছেফ হয়নে নহয় কিন্তু আপোনালোকে যদি কেতিয়াবা জোক থেৰাপি ইউজ কৰিব খোজে তেনেহ'লে ঘৰত আপোনালোকে ইউজ কৰিব নাযাব অভিজ্ঞ ডক্তৰৰ পৰামৰ্শতহে যাব মোৰ ভিডিঅ' দেখি পেলাই যদি আপোনালোকে ঘৰতে ট্ৰাই কৰিব খোজে অনুগ্ৰহ কৰি কৈছোঁ ট্ৰাই নকৰিব ডক্তৰৰ ওচৰত যাব তাত গৈ পেলাই আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰে গতিকে অভিজ্ঞ ডক্তৰৰ চিকিৎসা লৈ পেলাই আপোনালোকে এই লিডছ থেৰাপি জোকৰ দ্বাৰা থেৰাপিটো ল'ব পাৰে আপোনালোকে কোনোবাই জোক থেৰাপি কৰি পাইছেনে বা ঘৰৰ কোনোবা কাৰোবাক কৰাই পাইছেনে সেইটো কমেণ্ট বক্সত জনাব যাতে মোৰ ভিউৱাৰ্ছসকলেও যদি এই সমস্যাত ভুগি আছে যদি এইটো ট্ৰিটমেণ্ট কৰিব বিচাৰে তেনেহ'লে গৈ পেলাই কৰিব পাৰে সেই গতিকে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজত মই পাপু A to Z আহি থাকিম গতিকে ফ'ল' কৰি লওক এই পেজটো